তো হেল্ল' গাইজ, এইফালে মানুহে মুনু এক্সাইটেড হৈ আছে মামাকৰ ঘৰত যাব। तो मामा के घर जाने से पहले भाई ये देखिए এয়া এতিয়া মানে মিঠাই লৈ ল'লোঁ বৰমাহঁতৰ কাৰণে। তাৰপিছত এইফালে বৌয়ে মিঠাই লৈ আছে, মিঠাই চিঙৰা চবখিনি মানে ল'লে আৰু মাকৰ ঘৰত যাব সেইবাবে। এইফালে মুনু মই বৌ গৈ আছোঁ আৰু মানে হালধাত, আমাৰ বৰমাহঁতৰ ঘৰ মানে বৰদেউতাহঁতৰ বৰ মাকৰ গৈ আছোঁ আৰু कितने सुंदर सुंदर है ये हाय गाइस तो आज मामा के घर चला रही है मतलब आने গোটেই ৰাস্তাত মানে হিন্দী কথা কৈ কৈ তাই বোলে ভাগৰি গ'ল। এতিয়া আৰু তাই একো নকয় বোলে, এতিয়া মানে মনে মনে গৈ আছে আৰু ভাগৰ লাগি গ'ল, তাই ভাগৰি গৈছে আৰু এতিয়া আমি ধুনীয়াকৈ গৈ আছোঁ, পাম আৰু। মুনু মানে গৰম বন্ধটো আহিব নোৱাৰিলে যে, সেইকাৰণে মানে এতিয়া তাই বোলে নাযায় আৰু মানে মামাকৰ ঘৰত থাকিব আৰু নাযায় আৰু। এতিয়া আহি পালোঁ আমি, আমি এতিয়া আহি পালোঁ বৰমাহঁতৰ ঘৰত। তাৰপিছত এইফালে চাহ খাই ল'লোঁ আমি। চাহ খাই ধুনীয়াকৈ মানে বৌৱে ৰবৰ টেঙা পাৰি আনিলে আৰু আমি এয়া চাওক টেষ্টি টেষ্টিকৈ এতিয়া খাম কলপাতত লৈ। কৰি থাকোঁতে একদম জিভাৰ পানী পৰি গৈছে, একদম বহুত ভাল লাগিছে খাই। তাৰপিছত ধুনীয়াকৈ আমি ভাত খালোঁ। এয়া চাওক বৰমায়ে লোকেল চৰাই মাৰিছিল, এইফালে লোকেল কোনে কোনে খাই ভাল পায়, বহুত টেষ্টি হ'ল। এতিয়া আমি খাই বৈ যাওঁ আৰু ঘৰলৈ।